তো এখন হৈছে XT, তো এখন চাওক বুম, এখন আপাচি RR310। So hey guys, welcome back to my new video. আজি মই বৰ্তমান গৈ আছো নগাঁৱত TVS শ্ব'ৰুমত। আপোনালোকে মোৰ থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। হয় দিয়ক, আজি আমাৰ বহুদিনৰ সপোন এটা পূৰণ হ'বলৈ গৈ আছে। So guys, finally আমি আহি পাই গলো নগাঁও বিনায়ক TVS ডিলাৰ। এইটোৱে হৈছে নগাঁৱৰ প্ৰথম TVS ডিলাৰ আৰু আজি ইয়াত কিবা মেগা লায়ন মেলা চলি আছে। তো মই ডিলাৰটোৰ পৰা অলপ দূৰত গুচি আহিছোঁ, তো কাৰণ তাত অলপ বক্স বাজি আছে। আজি কিবা অলপ মেলা চলি আছে, তো সেইবাবে ডিলাৰটোত অলপ বক্স বাজি আছে। তো আপোনালোকক মই ধুনীয়াকৈ ডিলাৰটোৰ ভিতৰত গৈ দেখাবলৈ চেষ্টা কৰিম আৰু নগাঁৱত বৰ্তমান বাজেট কিমান Ntroq XT মই সেইটো ক'বলৈ আপোনালোকক চেষ্টা কৰিম। আমি EMI কিমান পৰে আমাৰ, আমি ডাউন পে'মেণ্ট কিমান দিওঁ, মই আপোনালোকক টোটেলি ক'বলৈ চেষ্টা কৰিম। আৰু বৰ্তমান আমি এতিয়া ডিলাৰত সোমোৱা নাই, কাৰণ দেউতা আৰু দাদা আহি আছে, তো সেইবাবে আমি অলপ অপেক্ষা কৰি আছোঁ বাহিৰত। আৰু আপোনাক ডিলাৰত আহি পোৱাৰ লগে লগে এনেকৈ কফি দি আদৰণি জনাব। আৰু ব'লক সোমাই যাওঁ এতিয়া ভিতৰত আমাৰ সপোনৰ গাড়ীখন চাবলৈ। So guys, আমি বৰ্তমান এতিয়া আছোঁ TVS ডিলাৰৰ ভিতৰত, নগাঁও TVS ডিলাৰৰ ভিতৰত। তো এইখনেই হৈছে আমাৰ গাড়ীখন, যোনখন গাড়ী আমি বাই কৰিম। তো এইখন হৈছে XT আৰু এইটো হৈছে মোৰ ব্ৰাদাৰ। তো আমি পূৰা ফুল ৰেডি আৰু আমি পূৰা ফুল এক্সাইটেড, কাৰণ আজি আমাৰ জীৱনৰ প্ৰথমখন গাড়ী হ'বলৈ গৈ আছে আমাৰ ঘৰত। অকল মই, মোৰ ব্ৰাদাৰ বুলি নহয়, আমি চব বেছি এক্সাইটেড, কাৰণ বহুদিনৰ এটা সপোন আজি পূৰ হ'বলৈ গৈ আছে আমাৰ। আৰু ইয়াত নট অনলি স্কুটি, ইয়াত বম বম বাইক আছে। চাওক, এখন আপাচি RR বম হয় এখন, আৰু এখন আছে এইফালে। তো এখন চাওক বম, এখন আপাচি RR310 বম বাইক বম। আৰু এইফালে আমাৰ পূৰা কাম চলি আছে, কাগজ পাতি লিখা। So guys, বহুত কামৰ পাছত আৰু বহুত অপেক্ষাৰ পাছত ফাইনেলি আমাৰ গাড়ী ৰেডি। আৰু এইফালে চাওক, পুৰা আমাৰ গাড়ী ৰেডি। কি আল্টিমেট লাগিছে চাওক। আৰু এতিয়া অলপ ফটো চটো উঠিবলৈ আছে গাড়ীখনৰ লগত, আৰু তাৰপিছত ঘৰলৈ যাবলৈ ৰেডি আমি চব। আৰু আমাক এনেকৈ অলপ বুজাই দি আছে যে স্কুটিখনৰ নীতি নিয়ম বা কেনেকৈ চলাব লাগিব স্কুটিখন, ধুনীয়াকৈ আমাক বুজাই দি আছে। আৰু এইখনে হৈছে আমাৰ Ntroq XT, দাদাই চলাইছে, দেউতাই বহি আছে চাওক। আৰু অৱশেষত আমাৰ স্কুটি ডেলিভাৰী হৈ গ'ল, আৰু আমি এতিয়া বৰ্তমান ঘৰত গৈ আছোঁ। আৰু ঘৰত গৈ মই আপোনালোকক কৈ আছোঁ যে নগাঁৱত বৰ্তমান Ntroq XT নিকেট দাম কিমান, আৰু আমি ডাউন পে'মেণ্ট দিলোঁ কিমান, আৰু আমাৰ মান্থলি কিমান EMI আহে, মই আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ ঘৰত গৈ। অ'কে অলৰাইট গাইজ, তো এতিয়া মই ভিডিঅ'টোৰ মেইন পইণ্টটোলৈ আহিছোঁ যে বৰ্তমান নগাঁৱত Ntroq XT নিকেট দাম কিমান। বৰ্তমান নগাঁৱত নিকেট দাম হৈছে Ntroq XT মানে 1,30,000 টকা বৰ্তমান নগাঁৱত XTৰ Ntroq XT। তো বাকীবোৰৰ মই দামবোৰ মই তেনেকৈ সোধা নাই, কাৰণ আমি Ntroq XT লৈছোঁ, তো সেইবাবে অনলি আমি Ntroq XTৰ কথাই আমি সুধিছোঁ। আমি দিছোঁ ডাউন পে'মেণ্ট 70,650 টকা, আৰু আমাৰ মান্থলি EMI আহিব 3,620 টকা। তো লগতে আমাক আৰু গিফ্টটো দিছে, মই আপোনালোকক দেখাই আছোঁ গিফ্টবোৰ। So guys, তো আমাক এটা গিফ্ট দিয়া নাই, আমাক দুটা গিফ্ট দিছে। নট অনলি আমাক চবকে দিব গিফ্ট। তো আমাক ফাৰ্ষ্ট গিফ্টটো দিছে এটা হেলমেট, এটা বম হেলমেট দিছে আমাক, ধুনীয়া, এইটো চাওক একদম কমফৰ্টেবল। তো ফ্ৰী দিয়া মাল, গম পাই আপোনালোকে কেনেকুৱা হ'ব। আপোনালোকে বয়ছো ল'ব পাৰে, বাট আমি লেডিজ লৈছোঁ। আৰু আমাক আৰু এটা গিফ্ট দিছে যোনটো বহুত বেছি লাগতিয়াল আৰু বহুত বেছি কিমতি হয়, সেইটো চাওক নামটো আপোনালোকে। তো আমাক এইটো এটা ৱাটছ দিছে, যোনটো হৈছে অট'মেটিক, আপুনি ইয়াত কল কৰিব পাৰিব, ইয়াত ব্লুটুথ চব আপোনালোকে ইয়াত বঢ়িয়াকৈ লিখা হৈ আছে। তো আপোনালোকে ধুনীয়াকৈ কল কৰিব পাৰিব ব্লুটুথ। তো বহুত বেছি ধুনীয়া হয় ঘড়ীটো, আৰু ইয়াৰ প্ৰাইচ হৈছে 3,500 টকীয়া এটা ঘড়ীও ফ্ৰী দিছে আমাক। তো মই এইটো এতিয়া আনবক্সিং কৰি মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। একদম বোটৰ মাল হয়, বোট জানে আপোনালোকে, বোট কোম্পানী কিমান বেছি ধুনীয়া হয়। তো একবাৰ মই বঢ়িয়াকৈ আনবক্সিং কৰি দিছোঁ, আৰু ইয়াৰ ভিতৰত একো নাই দিয়ক, এইটো চাওক, ইয়াৰ ভিতৰত আৰু একো নাই, ইয়াক পেলাওক, কাম নাই ইয়াৰ। তো ইয়াক কেতিয়া লৈ আহোঁ লগত, অ' মাই গড। ভাই
चलो किरा किरा बुक नो 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 बुक नहीं चाहिए हमको चाहिए मेन सीज और फाइनली गाइज पूरा सक्सेसफुली আমি ধুনিয়াকে আনবক্সিং কৰিলো আৰু ইয়াত আমাক ধুনিয়াকে চাৰ্জাৰো দি দিছে চাৰ্জ কৰিবলৈ এডাল চক সো গাইজ এটোৱে হৈছে বোটৰ যোনটো আমাক গিফট দিছে টিভিএছ ৰ পৰা তো এটোক মই ধুনিয়াকে এতিয়া আনবক্সিং এটো ষ্টাইলত কৰিব লাগিব তো সো এটো আইফোন ষ্টাইলত কৰিব লাগিব আইফোন ষ্টাইলত তো চক ও এটোৱে আছে এটা ধুনিয়া চাই ধৰি আৰু আমাক হেলমেট এটা দিছে তো আপোনালোকে দেখিলেই তো সো এনেকে গিফট দিয়ে এনেকে আপোনালোকে অফাৰত যাব তো আমি কিবা মেলা হৈছিল তো সেইভাবে আমি অলপ অফাৰ পালো তো সো ভাবিছো যে আজি ভিডিওটো ইমানতে সমাপ্ত কৰো যদি ভিডিওটো চাই ভাল পালে চেনেললৈ এটা লাইক কৰিব কমেন্ট কৰিব সো গাইজ আই হোপ টু এনজয় দিস ভিডিও মেক শিওর ইউ সাবস্ক্রাইব মাই ইউটিউব চ্যানেল এন্ড সি ইউ গাইজ ইন দ্য নেক্সট ভিডিও স্টেট তো বাই তো নেক্সট ভিডিওবোৰ আপোনালোকে হয়তো Ntroq XT ওপৰত অলপ বেছি পাব গাড়ীৰ ওপৰত বঢ়িয়াকৈ আপোনালোকে ভিডিও পাব ৰিভিউ পাব তো আপোনালোকক কেনেকুৱা ভিডিও লাগে Ntroq XT ওপৰত আপোনালোকে কমেন্ট কৰক তো মই বঢ়িয়া ভিডিও বনাবলৈ মই চেষ্টা কৰিম তো সো চেনেলটো সাবস্ক্রাইব কৰিব যদি আপোনালোকে নতুন